নমস্কাৰ আপোনালোক সকলোলৈ নতুন বছৰ আৰু আহি থকা ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আছামিজ পিবি ফানি চেনেলে 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে, সেয়েহে মই প্ৰথমতে এই চেনেলটোৰ লগত জড়িত প্ৰতিগৰাকী সদস্যক আন্তৰিক অভিনন্দন জনাইছোঁ মোৰ তৰফৰ পৰা। লকডাউনৰ সময়ত মানুহৰ মাজত হাঁহিৰ খোৰাক যোগাই চেনেলটো সকলোৰে প্ৰিয় হৈ পৰিছিল। চেনেলটোত আপলোড কৰা ভিডিঅ'সমূহ সকলোৱে চাই ভাল পাইছিল আৰু যথেষ্টখিনি উৎসাহ উদ্দীপনা যোগাইছিল প্ৰত্যেকেই। গতিকে আপোনালোকৰ যি মৰম সহযোগিতা তাৰ বাবে আমি চেনেলৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1K ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে আমাৰ গোটেই ইউটিউব টিমটোৱে মিলি আমি অলপমান ফূৰ্তি তামচা কৰিছোঁ। গতিকে তাৰ এক ভিডিঅ' আকাৰত প্ৰস্তুত কৰি আমি আপোনালোকলৈ বুলি আগবঢ়াব বিচাৰিছোঁ। আৰু আহকচোন চাই লওঁ আমাৰ কেনেধৰণে আমি চেলিব্ৰেশ্যন কৰিছিলোঁ 1K ছাবস্ক্ৰাইবাৰ হোৱাৰ যি তাৰমানে আনন্দ, এই আনন্দটোক আমি কেনেধৰণে উদযাপন কৰিছিলোঁ আৰু আমাৰ চেনেলৰ বাকী সদস্যবিলাকৰ মনৰ অনুভৱ কেনেকুৱা তাক আপোনালোকৰ মাজত আগবঢ়াইছোঁ। আমাৰ পিবি ফানি চেনেলে 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰাৰ কাৰণে আজি আমাৰ ইয়াত অলপমান চেলিব্ৰেশ্যন কৰা হৈছে। আজি আমাৰ কেক কাটি আছে, ইয়াত আমাৰ গোটেই টীম আছে, আমি দেখুৱাইছোঁ আজি আপোনালোকক। আমাৰ গোটেই টীম আছে, আমাৰ গোটেই ইয়াত ইউটিউব ফেমিলিটো আছে। আজি আমাৰ লগত আছে আমাৰ বিখ্যাত আমাৰ অভিনেতা আমাৰ চেনেলৰ নৱদা। আমাৰ নৱদাই আমাক দুআষাৰ ক'ব আজি। আজি আমাৰ 1K ছাবস্ক্ৰাইবাৰ হ'ল। যথেষ্ট কষ্ট কৰি ভিডিঅ'বিলাক আপলোড দিছোঁ আপোনালোকৰ মাজত। ভুলো হৈছে বহুত, কিন্তু উপায় নাই, টাইমো নাই, গোটেই কথা কাম কৰি পঢ়া চলি গৈছে আমাৰ লগত। অলপ ভাল লাগে আপোনালোকে চাই, কমেণ্টবিলাক ভাল লাগে পঢ়ি, সেয়ে এটা শান্তি আমাৰ। আৰু যথেষ্টখিনি ভিডিঅ' আপোনালোকে পাব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, আৰু আশীৰ্বাদ কৰিব, ভাল ভাল ভিডিঅ' দিব, আৰু ভাল ভাল ভিডিঅ' দিব চেষ্টা কৰিম। যথেষ্টখিনি টাইম লাগে আৰু আমাৰ টাইমো নাই, কাম কৰি খাওঁ, কষ্টও হয়। কিন্তু নিচাটোৰ কাৰণেহে এনেকৈ মৰি আছোঁ। সঁচা কথা কৈছোঁ, নিচাটোৰ কাৰণে মৰি আছোঁ। গতিকে আপোনালোকে বঢ়িয়া। আমাৰ লগত আমাৰ টিকলা মেধি আছে, আমাৰ অভিনয় কৰে, তেখেতে আমাৰ দুআষাৰ ক'ব। আমাৰ আজি পিবি ফানি চেনেলৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। আমি বহুত কষ্ট কৰি কিনে গোটেইকেইটা ল'ৰা মিলি কিনে আমি ভিডিঅ' বনাই কিনে আপোনালোকক মনোৰঞ্জন দিয়াৰ চেষ্টা কৰিছোঁ। আপোনালোকে গোটেই মৰম সঁহাৰি দিলে আমি আৰু ভিডিঅ' দিম। বাকী আমি আৰু লকডাউনৰ সময়ত এনেই আৰু এটা চেনেল খুলি কিনে আমি এনেকৈ অলপ ৰং ধেমালি কৰি গোটেই লগত ভালকৈ আৰু এনেকৈ চলি থাকিলে হ'ল। পিছটোতো যি হ'ল নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। 2021 যেন সকলোৰে ভাল। বিচাৰে অলপ ক'ব। কৰি দিব আৰু নতুন নতুন ভাল ভাল আহি থাকিব, আপোনালোকে পাই থাকিব। খাবি কি খাবি কি? গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু সামৰিছোঁ। ধন্যবাদ। আপোনালোকে আমাৰ চেলিব্ৰেশ্যন উপভোগ কৰিলে। এতিয়া আমালৈ বুলি বিভিন্নগৰাকী বিশিষ্ট ব্যক্তিয়ে নিজৰ শুভেচ্ছা বাণী প্ৰেৰণ কৰিছিল 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা বুলি শুনি। তেওঁলোকৰ যি শুভেচ্ছা বাণী তাক আমি আপোনালোকৰ মাজত দেখুৱাম। কিন্তু তাৰ আগতে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ,
আমালৈ বিভিন্নজনে প্ৰশ্ন কৰি আছে যে আমাৰ চেনেলটো নাইকিয়া হ'ল নেকি, আমাৰ বহুদিন তাৰমানে ভিডিঅ' আপলোড হোৱা নাই, কিয় হোৱা নাই, এইবিলাক কথা সুধি থাকে আমাক। সেইকাৰণে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে আচলতে যি সময়ত প্ৰথমতে আমি ভিডিঅ'বিলাক কৰিবলৈ আৰম্ভ কৰিছিলোঁ, সেই সময়ত গোটেই বিশ্বতে কৰোণা মহামাৰীৰ প্ৰকোপত যি তাৰমানে এক অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হৈছিল, সকলো ঘৰত থাকি থাকি ব'ৰ হৈ গৈছিলোঁ। তেতিয়া আমি এনেই থকাতকৈ আমি তাৰমানে সকলোৱে মিলি আলোচনা কৰি এই চেনেলটোৰ জৰিয়তে এনেধৰণে ভিডিঅ' দুই এটা বেলেগক দেখি আমি নিজেও তাৰমানে দিবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়া আমি তাৰমানে কাম নাছিল, কোনো ব্যস্ত নাছিল, দিনটো ঘৰত বহি থাকে, আমি ভিডিঅ' দিওঁ বুলিলেই দিব পাৰিছিলোঁ, শ্বুটিং কৰোঁ বুলিলেই কৰিব পাৰিছিলোঁ। কিন্তু এতিয়া আমাৰ তাৰমানে যিসকল আমি চেনেলটোৰ সদস্য, প্ৰত্যেকেই আচলতে নিজৰ নিজৰ কামত ব্যস্ত। বিভিন্ন কামত, কোনোবাৰ আমাৰ পৰীক্ষা বা কোনোবাৰ নিজৰ কাম এৰি তেওঁলোকে আহিব নোৱাৰে শ্বুটিঙলৈ। তেনেকুৱা কাৰণত আমাৰ ভিডিঅ'বিলাক দিওঁতে অলপ পলম হৈ আছে। কিন্তু আপোনালোকে নাভাবিব যে চেনেলটো মৰহি গ'ল, চেনেলটো পুনৰ প্ৰাণ পাই উঠিব, নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। কিন্তু আমাৰ আচলতে চেনেলটোৰ সদস্যখিনি যি ব্যস্ততা, তাৰ বাবে আমি ভিডিঅ' আপলোড দিব পৰা নাই। কিন্তু আমি ভৱিষ্যতে নিশ্চয় আপোনালোকে আমাৰ পৰা নিশ্চয় ভিডিঅ' পাব নতুন নতুন। এইখিনিতে আমি আপোনালোকক সকলোকে ধন্যবাদ জনাই পুনৰবাৰ আমি দেখুৱাব বিচাৰিছোঁ, আমালৈ যিসকল বিশিষ্ট ব্যক্তিয়ে শুভেচ্ছা বাণী প্ৰেৰণ কৰিছে, তেওঁলোকৰ এই শুভেচ্ছা বাণীসমূহ দেখুৱাই আমি ভিডিঅ'টো সামৰণি মাৰিম। সকলোকে ধন্যবাদ। হয়, মই ধনঞ্জয় দাস। বজালীৰ কিছুমান উদ্যমী যুৱকে যিটো PB ফানি চেনেল আৰম্ভ কৰিছিল, সেই PB ফানি চেনেলৰ 1K ছাবস্ক্ৰাইবাৰ ইতিমধ্যে ক্ৰছ কৰিছে। গতিকে এই চেগতে PB ফানি চেনেলৰ সমূহ উদ্যোক্তালৈ মই অভিনন্দন জনাইছোঁ আৰু আশা কৰিছোঁ যাতে আৰু ভাল ভাল কাম কৰি যায়, অধিক ভাল ভাল কাম কৰি যায়। এই চেনেলটোৰ জৰিয়তে যিখিনি মনোৰঞ্জন দিবলৈ যত্ন কৰিছে, গতিকে এই মনোৰঞ্জন সকলোৱে আঁকোৱালি ল'ব, এই মেছেজ সকলোৱে আঁকোৱালি ল'ব আৰু সকলোৰে আগন্তুক ভোগালী বিহুটো অধিক ভাল হওক। ভোগালী বিহুৰ অলেগুজুত শুভকামনা জনাইছোঁ আৰু সকলোকে এটা অনুৰোধ জনাইছোঁ যে চেনেলটোৰ যিকোনো ভিডিঅ' পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰিব। কিবা যদি দিহা পৰামৰ্শ দিব লগা আছে, সেই দিহা পৰামৰ্শখিনি কমেণ্টৰ জৰিয়তে জনাব। গতিকে ধন্যবাদ। নমস্কাৰ, মই কুলদীপ সুমন। প্ৰথমে অসমবাসী ৰাইজলৈ মই আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে এটা খুব ধুনীয়া খবৰ আছে আপোনালোকৰ বাবে। এটা বজালীৰ কেইগৰাকীমান যুৱকে এটা খুব ধুনীয়া কমেডি ইউটিউব চেনেল তেওঁলোকে নিজৰ একক প্ৰচেষ্টাৰে চলাই আছে আৰু সেই চেনেলটোৰ আজি 1000 ছাবস্ক্ৰাইবাৰ পাৰ হৈছে। এই চেগতে মই তেওঁলোকক বহুত 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 শুভকামনা জনাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই তৃষ্ণা কলিতা। গুডু কাশ্যপৰ PB ফানি চেনেলটোৱে যোৱাকালি 1K ছাবস্ক্ৰাইবাৰ হিট কৰিলে। তাৰ কাৰণে মোৰ আৰু মই সকলো বন্ধু বান্ধৱীৰ ফালৰ পৰা তোমাক আৰু তোমাৰ টিমটোলৈ বহুত বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ এনেকৈ তোমালোকে বহুত আগুৱাই যোৱা আৰু আগলৈ ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক আমাক দেখুৱাই যোৱা। ধন্যবাদ। নিত্যানন্দৰ কিছুমান উদ্যমী যুৱকৰ দ্বাৰা আছামিজ PB ফানি চেনেল নামেৰে এটা চেনেল খোলা হৈছিল আৰু এই চেনেলটোত 1K ছাবস্ক্ৰাইবাৰ হৈ গৈছে আৰু তেখেতসকলক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ আৰু ৰাইজক মই অনুৰোধ জনাওঁ যে তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়া যায়। চ' হেল্ল' এভৰিৱান। চ' আমাৰ নিত্যানন্দৰে চেনেল PB ফানি চেনেল, তাৰ চেনেলটোৰ 1000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তাৰ কাৰণে মোৰ ফালৰ পৰা যথেষ্ট শুভকামনা থাকিল আৰু আগুৱাই যাওক চেনেলটো, তাৰে শুভকামনা ৰাখিলোঁ চেনেলটোলৈকে। PB ফানি চেনেল মোৰ পৰা এটা বিগ থাম্বছ আপ।